केसर दैमाजों नांजाबनाय ओनसोलाव फ्राय 170 नखरफोरा लामानि जेंनाजों मोगा-मोगि जानांदों। बे लामाया खालाइगाव सारानिफ्राय फैनायनि गाहाय लामा। गोबां सुबुंफोरा जोबोद गोब्राब थासारिजों दावबायनानै जिउ खुंनो गोनां जादों। बे गेरुवा गामिनि गुबै जेंनायानो जादों लामानि जेंना। बे जेंनाखौ सुस्रांनो थाखाय MCLA दिगन्त बरुवाया आसाम सोरखारनि गुडवेल मिशननि गेजेरजों BTC सोरखारनि हेफाजाबाव दिनै मेकेन्जी रडनिफ्राय गेरुवा गामिसिम लामानि अन्थाइ खाम्फा गायसनो। बे लामानि अन्थाइ खाम्फा गायसननानै मुदिबारि परिषदनि MCLA दिगन्त बरुवाया फैबाय थानाय बिसायख'थिनि सायाव माखासे गोनां बिबुंथि लाखियो। मुदिबारियाव BJPआ जायखिजाया मानो सुबुंफोरनि अनसायनायखौ मोननो हादों। আমাৰ মেকেঞ্জি ৰোডৰ পৰা গেৰুৱা গাঁৱলৈ যোৱা যি CC ব্লক ৰাস্তা, এই ৰাস্তাৰেদি আমি আধাৰশিলা স্থাপন কৰিলোঁ। অসম চৰকাৰৰ গুডউইল মিছনৰ দ্বাৰা আমাৰ BTC চৰকাৰক প্ৰত্যেক বছৰতে এটা আৰ্থিক অনুদান আগবঢ়াই। এই অনুদানৰ অধীনত এইবাৰ আমি মুদৈবৰী সমষ্টিত আমি 8 কোটি টকা আমি লাভ কৰিছোঁ। আৰু এই 8 কোটি টকাৰে আমি প্ৰায় 5টা ৰাস্তা আমি আধাৰশিলা আমি আজি স্থাপন কৰিছোঁ বা কৰি আছোঁ। এইটো ৰাস্তা বা গেৰুৱা গাঁওখন অতি পিছপৰা গাঁও, মোৰ সমষ্টি। তেওঁলোকৰ পথ যোগাযোগ একেবাৰে বেয়া। মই আজিৰ পৰা 2 বছৰমান আগতে বনাব লাগিছিল যদিও আমি আৰু অন্যান্য পথ বনোৱাৰ কাৰণে এইটো আমি পৰা নাছিলোঁ। এতিয়া আমি এই গাঁৱৰ এই প্ৰধান সমস্যাটো আমি সমাধান কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আৰু ইয়াত যি নদী গৰাখহনীয়া আছিল, এইটো মই প্ৰথমবাৰ নিৰ্বাচনত জয়ী হৈ প্ৰায় 1 কোটি টকা ব্যয় কৰি আমি তেওঁলোকৰ গৰাখহনীয়া সমস্যা সমাধান কৰিছোঁ। BJPয়ে কেইখন আসন দখল কৰিব সেই কথাটো একেবাৰে কোৱা টান। আমাৰ এইবিলাক কথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী বা ৰাজ্যিক সভাপতি ডাঙৰীয়াই উত্তৰ দিব। কিন্তু মুদৈবৰীত যে BJP জিকিব সেইটো খাটাং। মুদৈবৰীত ৰাইজৰ সঁহাৰি ভাল। যোৱা নিৰ্বাচনতো এই ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখি নিৰ্বাচনত জয়ী কৰাইছে। আৰু আহি থকা দিনত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ প্ৰতি যি মানুহৰ আস্থা, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ৰাইজৰ যি বিশ্বাস, এই বিশ্বাসে আমাক আগন্তুক দিনত এই ঠাইত সাংগঠনিক কাম কাজ কৰাত সহায় হ'ব। আৰু ৰাইজৰ বিশ্বাস আৰু আস্থা লৈ আমি অহা নিৰ্বাচনত ইয়াত ভাৰতীয় জনতা পাৰ্টীয়ে আগবাঢ়িব। আপোনাৰ প্ৰস্তুতি কেনেকুৱা আছে? তো মইতো প্ৰস্তুতি চলাই আছোঁ, কিন্তু আমাৰ যিহেতু প্ৰাৰ্থী ঘোষণা হোৱা নাই, এইটো ৰাজ্যিক নেতৃত্ব মাননীয় সভাপতি দিলীপ শইকীয়াদেৱ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যেতিয়াই যি নিৰ্দেশ আমাক দিছে, সেই নিৰ্দেশ আমি পালন কৰি আমি সাংগঠনিক কাম কাজ চলাই যাই আছোঁ। কোনোবা যদি দলে আপোনাক টিকেট দিয়ে, নিশ্চিতভাৱে আমি জয়ী হ'লে বা জয়ী হ'ম বুলি আমাৰ এটা সম্পূৰ্ণ বিশ্বাস আছে। ৰাইজৰ যি মতামত, তো আমি যিখিনি আমাৰ আধৰুৱা পথ যোগাযোগ লৈ গ'ল সেই কামখিনি আমি কৰিব লাগিব। যিখিনি আমাৰ শিক্ষাৰ ক্ষেত্ৰত যিখিনি আমাৰ দুৰ্বলতা আছে মোৰ সমষ্টিত, সেইখিনি আমি পূৰণ কৰিব লাগিব। যিহেতু বিজ্ঞান শাখা আমাৰ হায়াৰ ছেকেণ্ডেৰীখনত নাই, ইয়াতে যিহেতু বিজ্ঞান কলেজ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিলে, তো বিজ্ঞানত যদি হায়াৰ ছেকেণ্ডেৰীত বিজ্ঞান শাখা নাথাকে, তেতিয়াহ'লে আমি এটা ষ্টুডেণ্ট, আমাৰ লোকেল ষ্টুডেণ্ট আমি নাপাম। আমাৰ ল'ৰা ছোৱালী আকৌ বাহিৰত যাব লাগিব। সেইকাৰণে কলাইগাঁও 2খন হায়াৰ ছেকেণ্ডেৰী আৰু যিহেতু ভোলাবাৰী হায়াৰ ছেকেণ্ডেৰী হৈ আছে, বা আমি কলাইগাঁও আশে পাশে যিখিনি আমাৰ হায়াৰ ছেকেণ্ডেৰী বা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আছে, তাত আমি বিজ্ঞান শাখা প্ৰৱৰ্তনৰ কাৰণে আমি চেষ্টা কৰিম। আৰু কলাইগাঁৱত আমাৰ স্নাতক কলেজখন যিহেতু বিজ্ঞান শাখাৰ ছায়েন্স ষ্ট্ৰীমৰ, তো সেইকাৰণে আমি কলাইগাঁৱত এখন কলা শাখাৰ মহাবিদ্যালয় আমি স্থাপনৰ কাৰণে আমি গুৰুত্ব আৰোপ কৰিম। ইয়াত আপোনালোকৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব? ইয়াত মূল প্ৰতিদ্বন্দ্বী তো যোৱাবাৰ নিৰ্বাচনত ৰাইজে মোক জয়ী কৰাইছে। আমাৰ দ্বিতীয়ত আছিল UPPL, তৃতীয়ত আছিল BPF। তো এইবাৰ সেনেকুৱাই হ'ব বুলি মই এটা ভাবি আছোঁ। BPFৰ সন্দৰ্ভত কি ক'ব? BPFৰ সন্দৰ্ভত BPFটো অলপমান টাউনে চহৰে আছে কালাইগাঁৱত, মই বাকী ঠাইৰ কথা নকওঁ। তো কালাইগাঁও আশে পাশে 2 এজন দেখা পাওঁ,
কিন্তু গাঁও অঞ্চলত তেওঁলোকৰ কোনো গণভিত্তি নাই। 5টাকৈ ৰাস্তা ইয়াত পূৰ্ব উদ্বোধন হ'ব আৰু বাকী যিবিলাক কাম আছে সম্পূৰ্ণৰূপে আমাৰ দলীয় কাম কাজ মোটামুটি চলি আছে। আজি যিকেইটা পথ ইয়াতে উদ্বোধনী কৰিব এই পথসমূহ কেতিয়া সম্পূৰ্ণ হ'ব? যিহেতু কোড অফ কণ্ডাক্ট লাগিবই, কোড অফ কণ্ডাক্ট লাগিলেও কামটো চলি থাকিব পাৰে নহয়। কামটো বন্ধ হৈ নাযায়, কাৰণ কাম অলৰেডি ষ্টাৰ্ট হৈ যাব। ষ্টাৰ্ট হৈ যোৱা কাম বন্ধ নহয়, কাম চলি থাকিব। আহিথকা নিৰ্বাচনত বিজেপি মণ্ডলে মধুবাৰী মণ্ডলে কেনেধৰণৰ সুন্দৰ প্ৰস্তুতি, আমিতো ঘৰৰ আগত দৌৰি আছো। আপোনালোকে জয়যুক্ত হোৱাতে কিমান আশা? 100%। আপোনালোকৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব নাজানো, কিন্তু প্ৰথম স্থানত আমি থাকিম।